বিহালী ৰাইজ যথেষ্ট সহজ সৰল আৰু এই ৰাইজক বিভিন্ন চলাহী কথাৰে বিভিন্ন প্ৰান্তৰ পৰা আহি কিছুমান ধুৰন্ধৰ ৰাজনৈতিক নেতা নিজৰ আসনখন নিজৰ ঠাইত এটা ৱাৰ্ড মেম্বাৰ জিকিব নোৱাৰা ঠাইত তেওঁলোকৰ কাৰণে সফল নহয় সেই অঞ্চলত। গতিকে তেওঁলোকে আহিছে বিহালী ৰাইজসকল সহজ সৰল, গতিকে এইসকল মানুহক বিভিন্ন ধৰণৰ আৱেগিক আৰু বিভিন্ন ধৰণৰ চলাহী কথাৰে ভুলাব খুজিছে। গতিকে এই যে চালানীসকল আহি বিহালীত বিভিন্ন কিছুমান মানুহক য'ত নেকি ৰাজনৈতিক একো কথা বতৰা ভুল নাপায় তেনেকুৱা ধৰণৰ কিছুমান মানুহক পকেট গৰম কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁ হৈ ওকালতি কৰিবৰ কাৰণে কিছুমান মানুহক পক্ষেপ কৰিছে। বৰ্তমান বিধায়ক নহওঁতে বা আহি থকা দিনত তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো সুবিধা নোপোৱা আগতেই তেওঁলোকে বিহালীৰ যুৱকক এগৰাকী মই প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতে আমাক আক্ৰমণ কৰিবলৈ লৈছে। গতিকে এই ঘটনাটোক মই ধিক্কাৰ দিছোঁ। এটা কথা, কালি যিটো ছ'চিয়েল মিডিয়াত যিটো তেওঁলোকৰ এটা পষ্টত মই এটা কমেণ্ট কৰিছিলোঁ, এজন বিশেষ ব্যক্তি তেওঁ বিহালী সমষ্টিত অৱদান কি এনেধৰণৰ মই প্ৰশ্ন সোধাত তেওঁলোকে মোক ওলোটাই মই জাতীয় জীৱনৰ কাৰণে 16টা বসন্ত যৌৱন জীৱন ত্যাগ কৰি সমাজ জীৱনৰ কাৰণে বিহালী বিভিন্ন কোণত গৈ সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ আৰু পৰিৱেশ পৰিস্থিতিৰ পিছত মই নিজে পদত্যাগ কৰি নিজৰ গতানুগতিক ব্যৱসায় বাণিজ্যৰ জৰিয়তে মই স্বাৱলম্বী হৈ আছোঁ বৰ্তমান সময়ত। এতিয়া কথা হ'ল বিহালীত আমি ৰাজনৈতিকভাৱে সক্ৰিয়তা গ্ৰহণ কৰিব লাগিব আৰু আমি যুৱ প্ৰজন্মক আমি আকৰ্ষিত কৰিব লাগিব আৰু আমি প্ৰচাৰ কৰিম। এটা কথা, বাহিৰৰ পৰা কিছুমান চালানী প্ৰাৰ্থী মানুহ আহি বিহালীখনত এটা ৰাজনৈতিক চৰণীয়া পথাৰ হোৱাৰ দিশে গতি কৰিছে। গতিকে আমি এনে পৰিৱেশিতত আমি ক'ব খুজিছোঁ বিহালীত আমি মই এগৰাকী ছাত্ৰকৰ্মীয়ে হওক বা অন্যান্য সামাজিক বিভিন্ন ক্ষেত্ৰৰ মানুহক আমি জনমত গঠন কৰিম। জনমত গঠন কৰি তাৰ এখন প্ৰতিলিপি আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি আৰু প্ৰতিটো ৰাজনৈতিক দললৈ আমি প্ৰেৰণ কৰিম, যাৰ জৰিয়তে বিহালীত জাতীয় জীৱনৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই থকা তেনেধৰণৰ ব্যক্তিকহে টিকট দিব লাগে বুলি আমি ক'ম। গতিকে এই যে চালানীসকল আহি বিহালীত বিভিন্ন কিছুমান মানুহক য'ত নেকি ৰাজনৈতিক একো কথা বতৰা ভুল নাপায় তেনেকুৱা ধৰণৰ কিছুমান মানুহক পকেট গৰম কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁ হৈ ওকালতি কৰিবৰ কাৰণে কিছুমান মানুহক পক্ষেপ কৰিছে। গতিকে এনেকুৱা ধৰণৰ তেওঁ কুটিল ৰাজনীতি বৰ্তমান বিধায়ক নহওঁতে বা আহি থকা দিনত তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো সুবিধা নোপোৱা আগতেই তেওঁলোকে বিহালীৰ যুৱকক এগৰাকী মই প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতে আমাক আক্ৰমণ কৰিবলৈ লৈছে। গতিকে এই ঘটনাটোক মই ধিক্কাৰ দিছোঁ। অনাগত দিনত আমি বিহালী সমষ্টি হৈ বিহালী বিভিন্ন এলেকাত গৈ জনমত গঠন কৰি আমি প্ৰতিটো ৰাজনৈতিক দললৈ এখন পত্ৰ প্ৰেৰণ কৰিম, যাৰ জৰিয়তে অসমৰ প্ৰতিটো ৰাজনৈতিক দলে বিহালী উঠি অহা প্ৰজন্মক অগ্ৰাধিকাৰ দি উচ্চ শিক্ষিত ব্যক্তিক অগ্ৰাধিকাৰ দিবৰ কাৰণে আমি দাবী জনাম। তেওঁলোকে ইয়ালৈ বেপাৰ কৰিবলৈ আহিছে। তেওঁলোকে ৰাজহুৱা সেৱা আগবঢ়াম, সেৱা মনোবৃত্তিৰে নিজক সমৰ্পিত কৰিবলৈ অহা নাই। তেওঁলোকে ৰাজনৈতিক গাদী দখল কৰিবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ বিহালী ৰাইজ যথেষ্ট সহজ সৰল আৰু এই ৰাইজক বিভিন্ন চলাহী কথাৰে বিভিন্ন প্ৰান্তৰ পৰা আহি কিছুমান ধুৰন্ধৰ ৰাজনৈতিক নেতা নিজৰ আসনখন নিজৰ ঠাইত এটা ৱাৰ্ড মেম্বাৰ জিকিব নোৱাৰা ঠাইত তেওঁলোকৰ কাৰণে সফল নহয় সেই অঞ্চলত। গতিকে তেওঁলোকে আহিছে বিহালী ৰাইজসকল সহজ সৰল, গতিকে এইসকল মানুহক বিভিন্ন ধৰণৰ আৱেগিক আৰু বিভিন্ন ধৰণৰ চলাহী কথাৰে ভুলাব খুজিছে। গতিকে মই এটা কথা ক'ব খোজোঁ, বিহালী ৰাইজ খুব ৰাজনৈতিকভাৱে সচেতন আৰু বিহালী ৰাইজৰ এটা আশা কৰিব আমি যুৱ প্ৰজন্ম হিচাপে জনমত গঠন কৰিম, যাৰ জৰিয়তে বিহালী বিভিন্ন অঞ্চলৰ ৰাইজক লগত লৈ বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট শিক্ষাবিদ, বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ আমি পৰামৰ্শ ল'ম। তাৰ জৰিয়তে এই বিহালীত এখন জনমত গঠন কৰি প্ৰতিটো অঞ্চলৰ সুকীয়াকৈ এখন পেৰিয়ডত গঠন কৰি তেওঁলোকৰ এগেইনষ্টত আমি ব্যৱস্থা গ্ৰহণ কৰিব আৰু যাতে টিকেট প্ৰদান কৰে তেনেকুৱা ধৰণৰ ব্যক্তিক, তাৰ কাৰণে আমি আহ্বান জনাম। বিহালী সমষ্টিক যোগ্য
বসুন্ধৰা বুলি এটা কথা আছে। বিহালীত এতিয়া প্ৰথমবাৰৰ বাবে অনুসূচিত জাতিৰ নামত সংবিধান প্ৰদত্ত অধিকাৰ হিচাপে বিহালী বিধানসভা সমষ্টিটো সংৰক্ষণ হৈছে। এই ক্ষেত্ৰত অনুসূচিত জাতিৰ নৈপৰীয়া ৰাইজৰ আশাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিহালী উঠি অহা প্ৰজন্মই দায়িত্ব ল'ব আৰু তেনেকুৱা ধৰণৰ আমাৰ ব্যক্তিক আমি আশা কৰোঁ। আপোনাক যিহেতু কোনোবা বিৰোধ মন্তব্য কৰিছে বুলি কৈছে, তেখেতে কাৰ হৈ তেখেতে প্ৰচাৰ চলাই আছে বৰ্তমান জানে নেকি? তেখেতে কোনোবা কোনোবা বেপাৰী মানুহ আনি লৈ পেলাই ইয়াত ইলেকশ্যনৰ সময়ত বেপাৰ কৰিব, তেনেকুৱা ধৰণৰ মানুহৰ কথা উত্তৰ দিবলৈ মই নাযাওঁ।